আপুনিও বিষৰ সমস্যাত ভুগি আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। শৰীৰৰ বিভিন্ন ধৰণৰ বিষ, হাড়, শিৰা আৰু ৰাজহাড়ৰ চিকিৎসাৰ বাবে এতিয়া পাটনা অথবা অন্য কোনো ঠাইত যাব নালাগে। পাটনাৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকৰ পৰা এতিয়া নলবাৰীতে চিকিৎসা লাভ কৰিব পাৰিব আপোনালোকে। আপোনালোক যদি নলবাৰীৰ হয় অথবা নলবাৰীৰ আশে-পাশে ক'ৰবাত থাকে, তেন্তে এয়া আপোনালোকৰ বাবে অতিকে ভাল খবৰ। আপোনালোকেও নলবাৰীৰ বিশাল মেগামাৰ্টৰ ওচৰত অৱস্থিত নিউ ফ্ৰেঞ্চ মেডিকোজত যোগাযোগ কৰিব পাৰে। ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসা লাভ কৰি ইতিমধ্যে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই নিউ ফ্ৰেঞ্চ মেডিকোজৰ স্বত্বাধিকাৰী। আমাৰ আজি ইয়াত পাটনাৰ পৰা ডক্টৰ আহিছে, ডক্টৰ বিনয় কুমাৰ, গ'ল্ড মেডেলিষ্ট, অৰ্থ চাৰ্জন। তেখেতে মাহত এবাৰে আহে, আজি আহিছে আৰু নেক্সট আহিব 30 জুন। ইয়াত বিভিন্ন বিষৰ কাৰণে চিকিৎসা কৰা হয় আৰু কাৰোবাৰ যদি অপাৰেশ্যন কৰিব লগা থাকে তেতিয়াহ'লে তেখেতসকলে পাটনাত অপাৰেশ্যনটো কৰিব পাৰে। আৰু পাটনাৰ পৰা আহি কিনে নেক্সট আৰু তেখেতসকলে দ্বিতীয়বাৰৰ কাৰণে যাব নালাগে, সেইখিনি পইচা ৰেহাই হৈ যায়, সময় ৰেহাই হৈ যায়। তেখেতসকলে ইয়াত দেখাব পাৰে নেক্সট চেকআপবিলাক, আৰু যিকোনো বিষৰ কাৰণে ইয়াত পাবই। মানুহে খুব ভাল এটা ৰেচপন্স পাইছে কিজানি, সেইকাৰণে আজি 5 বছৰ ধৰি আহি আছে ডক্টৰ, আৰু ৰোগীও আহি আছে, অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আছে। ইয়াত আমাৰ ফাৰ্মাচীত বিভিন্ন ধৰণৰ ৰোগী আহে। তাৰে ভিতৰত আমি কিছুমান ডক্টৰ আমি ইয়াত ৰাখিছোঁ, তেখেতসকলে সেয়া আগবঢ়ায়। পাটনাৰ পৰাতো এখেতে আহে, মানে বিনয় কুমাৰ, ডক্টৰ বিনয় কুমাৰ। নেক্সট নিকুবুদ্দিন আহমেদ, মেডিচিন স্পেচিয়েলিষ্ট, সাবানা আখতাৰ, স্কিন স্পেচিয়েলিষ্ট MD, ৰাজীৱ আহমেদ, চাইল্ড স্পেচিয়েলিষ্ট, আৰু গৌতম নাথ, জেনেৰেল প্ৰেক্টিশ্যনাৰ, মেডিচিন প্ৰেক্টিশ্যনাৰ। আৰু নেপালৰ পৰা আমাৰ চকুৰ ডক্টৰ ইয়াত আহি আছিল, কিছু অসুবিধাৰ কাৰণে আজি 5-6টামান ভিজিট কৰিব পৰা নাই। নেক্সট আহিলে আমি এটা খবৰ এটা ৰাইজৰ মাজত দিম আৰু নেক্সট আহিলে। আজি 5 বছৰ ধৰি আমাৰ ইয়াত ৰাজীৱৰ ফাৰ্মাচী বুলি ক'লে নলবাৰীত মানে সকলোৱে জানে। ইয়াত আমাৰ পাটনাৰ আমাৰ কেয়াৰ এণ্ড কিউৰ হস্পিটেল আছে এখন। তাৰ পৰা আমি ইয়াত চাৰ্জাৰীবিলাক আমাৰ পাটনাতে হয়, আৰু OPD-বিলাক আমি ইয়াত নলবাৰীত কৰোঁ। আজি 5 বছৰ ধৰি ইয়াত আমি OPD-বিলাক কৰি আছোঁ। ইয়াত ৰোগীৰ ভাল সঁহাৰি পাইছোঁ। প্ৰতি মাহতে আমি মানে ইয়াত এদিন আমি ভিজিট কৰোঁ। যিবিলাক ৰোগীয়ে আমাৰ পাটনা হস্পিটেলত অপাৰেশ্যন কৰে, তেওঁলোকে আকৌ দ্বিতীয়বাৰৰ কাৰণে চেকআপ কৰিবলৈ পাটনাত যাব নালাগে, চেকআপটো ইয়াতে হৈ যায়। আৰু বেছিকেলি ইয়াত আমাৰ আঁঠুৰ অসুখ, স্পাইনৰ প্ৰব্লেম, এইবিলাক বেছিকৈ মানে আমি পোৱা মানে ৰোগীৰ ভিতৰত বেছিকৈ আছে। মানে বিনয় কুমাৰ, তেখেত ডক্টৰ বিনয় কুমাৰ হয়, আৰু এখেত আমাৰ ৰাম কুমাৰ শৰ্মা, এখেত আমাৰ অনাৰ হয় হস্পিটেলৰ। আমাৰ কেয়াৰ এণ্ড কিউৰ আৰু হৰিয়ম দুখন হস্পিটেল আছে পাটনাত। তেওঁলোকৰ ডাক্তৰ গোটেই টিম আমাৰ মানে পাটনাৰ পৰা আহে। আৰু केयर एंड क्योर हॉस्पिटल एंड हरिओम नर्सिंग होम की तरफ से विगत 20 साल से आसाम के लोगों का सेवा दे रहे हैं। ऑर्थोपेडिक संबंधी सारी जॉइंट रिप्लेसमेंट हो गया, स्पाइनल प्रॉब्लम हो गया, सर्वाइकल प्रॉब्लम हो गया, हर चीज़, हर माने हड्डी नस संबंधी सारे मरीज को हम लोग यहाँ ट्रीटमेंट करते हैं। और जो ऑपरेशन के लिए जो होता है वो पटना जाता है। हम लोग को बहुत सपोर्ट मिला है, आसाम के लोग से बहुत प्यार मिला है। डॉक्टर विनय कुमार हैं, डॉक्टर अंशु आनंद हैं। हम लोग नलबाड़ी, बरपेटा रोड, गुवाहाटी, नगांव, तेजपुर और मोरान, इतना जगह हम लोग सेवा देते हैं।